Hi, namaskar guys. পুনৰবাৰ এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো। আজি মানে ব্লগটো অলপ লেডিছৰ টাইপৰ হৈছে। মানে আজি মানে ভণ্টিক মানে স্কুটি শিকাব আহিছো। তাই মানে জানে ইমানো নজনা নহয়। আজি মানে অলপ মানে সিগনেলবোৰ শিকাই দিছো। মানে কোনফালে গ'লে কেনেকৈ সিগনেল দিবলৈ। আৰু পাপাকে পৰি ন তোমালোকে জানাই আৰু নহ'লে একেবাৰে দিব আৰু। ত' ভিডিঅ'টো চাই থাকা। আজি মানে সৰু সুৰা ব্লগটো দি দিছো আৰু তাকে ৰেগুলাৰ ব্লগ দিয়াৰ কথা কৈছিলো, তোমালোকে জানে আগৰ ব্লগত সেইকাৰণে দি দিছো। আৰু বতাহ চাউণ্ডটো আহিব পাৰে, আজি ইগনৰ কৰি দিবা। মাইক চাইক অনা নাই, হেলমেট অনা নাই, ঘৰৰ ওচৰতে আৰু বনাই দিছো। চাই থাকা। ত' গাইছ এইফালে আহি পাই গ'লো মধুপুৰ। এইফালে স্কুলখন চেক কৰা, এখন মধুপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলখন। ত' জানাই আৰু তোমালোকে। আৰু কোনে মোৰ ভিডিঅ' চোৱা মধুপুৰ স্কুলত পঢ়ি থকা ষ্টুডেণ্টে কমেণ্ট এটা কৰি দিবা। সেই আৰু আহি আছো। এইফালে লগৰকেইটা লগ পাই গৈছো, পুৰা চিঞৰিছে মানে। চ' আহি লওঁ বুলি কৈছোঁ। আৰু আগত কি পাম দেখাম তোমালোকক। আৰু এইফালে চেক কৰা আৰু চাই থকা এনেকৈ। তো গাইছ এইফালে ভিউটো চেক কৰা, পুৰা ধুনীয়া মানে সেউজীয়া দেখিছা নাই। আৰু এইফালে স্কুটি এক্টিভা আৰু এইফালে ভণ্টি পাপাকি পৰি। চ' চেক কৰা। আৰু আজি লাইক এটা কমেণ্ট এটা ছাবস্ক্ৰাইব এটা কৰি দিবা ধুনীয়াকৈ, হয় নাই অঁ তেতিয়াহে অঁ আজি শিকিছে। চ' এনেকৈ দেখি থাকিবা মোৰ ব্লগত কেতিয়াবা তাইক, হয় নাই অঁ। আৰু ছাবস্ক্ৰাইব কৰি দিবা। চ' সেইটোৱে আৰু চাই থাকা কি পাওঁ। আজি বেছি কথা কৈ নাথাকোঁ, তোমালোকক চিনেমেটিক দিম আৰু এনেকৈ গান দিম, তোমালোকে চাই থাকিবা ধুনীয়া এটা ভিউ সৈতে। চ' লগ পাই আছোঁ গাইছ। এইফালৰ পৰা আহি পাই গ'লো এইফালে একেবাৰে দেউৰিগাঁও। আৰু দেউৰিগাঁৱতে ঘূৰি দিওঁ, বেছি দূৰ নাযাওঁ মানে, ইয়াৰ পৰা ঘূৰি দিওঁ লাষ্ট ডেষ্টিনেশ্যন। আৰু এইফালে দেখাম তোমালোকক। তো গাইছ এইফালে আহি পাই গ'লোঁ আৰু মানে ঘৰে পালোহি। আৰু এইফালে ঘৰৰ ওচৰৰ ৰাস্তাটোত পদূলিত ৰখি আছোঁ আৰু তাইক অলপ শিকাই দিলোঁ। চ' আজিতো তাই শিকা ব্লগটোকে দি দিলোঁ, কেনেকুৱা হ'লে কমেণ্ট এটা কৰি দিবা। আৰু কেনেকুৱা হৈছে এইটো মইতো ক'ব নোৱাৰিম, তোমালোকে ক'বা। আৰু MT ভিডিঅ'টো চালা নাই তোমালোকে, যদি MT ভিডিঅ' চালা কমেণ্ট এটা কৰিবা। ষ্টান লাগে যদি কমেণ্ট কৰি দিবা, MTত পূৰা ষ্টান দিম। আৰু সেইফালে চেক কৰা ভণ্টি। আৰু তুমি কিবা ক'বা নি? ভাল লাগিলে আহি আজি দাদাৰ লগত। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, দাদা অলপ মৰমো দি দিব যাতে দাদা উঠি যায় আৰু। তো লাইক কমেণ্ট কৰি দিবা। আৰু এখন এক্টিভাখন দেখিলে, আৰু এক্টিভাত দিম এদিন, ভালকৈ দিম, ওলাই যাব লাগিব তেতিয়া দিম। আৰু সোনকালে 1K কৰি দিয়া গাইছ। চ' লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত। আৰু আজিলৈ টাটা বাই বাই। চ' এইফালে ৰিজাৰ্ভখন চেক কৰা। লাভ ইউ গাইছ, জয় অসম।